বন্ধুসকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ বন্ধুসকল বহুত ছ'চিয়েল নেটৱৰ্কৰ কাম কৰি থকা মেম্বাৰে বিটটুৱাৰত অলৰেডি তেওঁলোকৰ পে'মেণ্ট পাইছে কিন্তু বহুতে ৰিচাৰ্জটো কেনেকৈ কৰিব লাগে ধৰি লওক ৰিচাৰ্জ টিভি ৰিচাৰ্জ কেনেকৈ কৰে আৰু মোবাইল ৰিচাৰ্জ কেনেকৈ কৰে তো তেওঁলোকে ভালদৰে জনা নাই গতিকে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে এই ভিডিঅ'টো নিজৰ টিমৰ সকলোলৈকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে মই ছ'চিয়েল নেটৱৰ্কৰ ৰিলেটেড যিকোনো ধৰণৰ ভিডিঅ' বনালে তো আপোনালোকে তাৰ নটিফিকেশ্যন পায় তাৰ কাৰণে আপোনালোকে বেল আইকনটো দবাই দিব ঠিক আছে তো মই আৰম্ভণি কৰোঁ তো ৰিচাৰ্জ কৰিবৰ কাৰণে আপোনালোকে বিট টু ৰিচাৰ্জ যিটো এপ্লিকেশ্যন হয় এপ্লিকেশ্যনটো অ'পেন কৰিব ঠিক আছে মই এপ্লিকেশ্যনটো অ'পেন কৰি লৈছোঁ তো মই ফাৰ্ষ্ট এটা টিভি ৰিচাৰ্জ কৰিব বিচাৰিছোঁ তো মই আপোনালোকক বেলেঞ্চটো ক'ত চাই বহুতে বেলেঞ্চটো চাব নাজানে গতিকে মই বেলেঞ্চটো ক'ত চাই আপোনালোকক এবাৰ দেখা দিছোঁ তো বাওঁহাতে থকা 8-3ডাল লিখিছেনে তো 8-3ডালত ক্লিক কৰিব ঠিক আছে তাৰপাছত একেবাৰে ওপৰতে আপোনাৰ নামটো ওলাব তো আপোনাৰ নামটোত ক্লিক কৰিব নামটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেলেঞ্চটো শ্ব' কৰিব ঠিক আছে মোৰ প্ৰিপেইড বেলেঞ্চ দেখিছেনে 2417 টকা 33 পইচা আছে ঠিক আছে তো মোৰ অলৰেডি মোৰ ৱালেটত পইচা আছে তো গতিকে মই ৰিচাৰ্জ কৰিব পাৰোঁ ঠিক আছে তো ৰিচাৰ্জ কৰিবৰ কাৰণে আপুনি হোমত যাব ঠিক আছে তো হোমত যোৱাৰ পিছত তলত লিখা আছে ৰিচাৰ্জ এণ্ড পে' বিলছ ঠিক আছে তো তাত 3 নম্বৰ অপশ্যনটো লিখা আছে DTH ঠিক আছে তো DTHটোত ক্লিক কৰিছোঁ তো মোৰ ডিছ টিভি হয় মই ডিছ টিভি ৰিচাৰ্জ কৰি মই ডিছ টিভি চিলেক্ট কৰি লৈছোঁ তো ইয়াত মোৰ VC নাম্বাৰ দিব লাগিব মই VC নাম্বাৰ অলৰেডি কপি কৰি ৰাখিছোঁ গতিকে মই পেষ্ট কৰি দিছোঁ ঠিক আছে তো মই ৰিচাৰ্জ কৰিম 500 ৰুপিজৰ তো মই ইয়াত এমাউণ্টটো দি দিছোঁ 500 ঠিক আছে তলৰ ৰিচাৰ্জ বুলি লিখা আছে মই ৰিচাৰ্জটোত ক্লিক কৰি দিছোঁ আপোনালোকে দেখিছে হিয়াৰ ইজ এ মেছেজ পেণ্ডিং ঠিক আছে তো মোৰ অলৰেডি ৰিকুৱেষ্টটো ছাবমিট হৈ গৈছে ৰিচাৰ্জ ৰিকুৱেষ্টটো অলৰেডি ইয়াতে পেণ্ডিং শ্ব' কৰিছে কিন্তু খুব বেছি 30 ছেকেণ্ড বা 1 মিনিটৰ ভিতৰত এইটো ৰিচাৰ্জটো ছাকচেছ হৈ যায় তো আপোনালোকে ক'ত চাব মই দেখাই দিছোঁ মই অ'কে কৰি দিলোঁ বেক কৰি দিছোঁ তো ইয়াত 8-3ডালত ক্লিক কৰাৰ পিছত এটা ৰিচাৰ্জ ৰিপৰ্ট বুলি লিখা থাকে ঠিক আছে তো ৰিচাৰ্জ ৰিপৰ্টটোত আপোনালোকে দেখা পাব যে ৰিচাৰ্জ হোৱাৰ পিছত তাত শ্ব' কৰিব ঠিক আছে তো আপোনালোকে ইয়াত দেখিছে মোৰ বেলেঞ্চটো 500 অলৰেডি ষ্টেটাছটো ছাকচেছ হৈ গৈছে আৰু মোৰ 2400 কিমান টকা আছিলে অলৰেডি মোৰ 1924 টকা এতিয়া মোৰ বেলেঞ্চত আছে ঠিক আছে তো অলৰেডি মোৰ ডিছ টিভিৰ ফালৰ পৰা মেছেজো আহিছে সম্ভৱ হয় এইটো মোৰ ডিছ টিভিৰ পৰা আহিছে মেছেজ মই নিজৰ ডিছ টিভি ৰিচাৰ্জ কৰিছোঁ তো এইটো VC নাম্বাৰ এমাউণ্ট 500 ছুইচ অফ ডেট 30/9/2018 ঠিক আছে আৰু মোৰ অলৰেডি ডিছ টিভিত 841 টকা আছে একচুৱেলি মোৰ ডিছ টিভিটোত ৰিচাৰ্জ কৰিব হোৱা নাছিলে 16 তাৰিখে আছিলে তো মই আপোনালোকক দেখাবৰ বাবে ৰিচাৰ্জটো কৰি দিলোঁ এডভান্সকৈ গতিকে মোৰ 841 টকা মোৰ ডিছ টিভি বেলেঞ্চ আছে ঠিক আছে তো আপোনালোকে দেখিছে যে ৰিচাৰ্জ লগালগ হয় ঠিক আছে তো ঠিক তেনেকুৱা ধৰণে আপোনালোকে মোবাইল ৰিচাৰ্জ কৰিব পাৰে তো মোবাইল ৰিচাৰ্জ কৰিবৰ কাৰণে একেবাৰে ফাৰ্ষ্ট নম্বৰ অপশ্যনটো ফোন বুলি লিখা আছে তো তাত ক্লিক কৰিব তো মই মোৰ মোবাইলটোত এটা ৰিচাৰ্জ কৰি দেখুৱাইছোঁ মোৰ মোবাইল নাম্বাৰ এয়াৰটেল নাম্বাৰটোত মই এটা জাষ্ট এনেই আপোনালোকক দেখাবৰ বাবে ৰিচাৰ্জ কৰিছোঁ 8011927248 8011927248 মোৰ এয়াৰটেল নাম্বাৰ হয় মই জাষ্ট দেখাবৰ বাবে 10 টকা এটা ৰিচাৰ্জ কৰিছোঁ ঠিক আছে তো মই ৰিচাৰ্জটোত ক্লিক কৰি দিছোঁ ইয়াতো সেম পেণ্ডিং দেখাই আছে কিন্তু ৰিচাৰ্জটো লগালগ হৈ যায় ইয়াত জাষ্ট কেতিয়াবা পেণ্ডিং দেখায় তো ফেইল দেখালেহে ৰিচাৰ্জ নহয় পেণ্ডিং দেখালে ৰিচাৰ্জ ছাকচেছ হয় তো মই ইয়াত অ'কে কৰি দিছোঁ ঠিক আছে তো মোৰ মোবাইললৈও মেছেজ আহিব আপোনালোকে দেখা পাব 1 মিনিট এইটো চাওক মোৰ ৰিচাৰ্জৰ মেছেজ আহি গৈছে ৰিচাৰ্জ ছাকচেছফুল ঠিক আছে তো আপোনালোকে দেখা পাইছে যে আমাৰ ছ'চিয়েল নেটৰ যিটো বিটৰ এপ্লিকেশ্যন হয় এইটো বহুত এটা খুব সুন্দৰ এপ্লিকেশ্যন হয় য'ৰ যোগেদি আপুনি বিনা পইচা ইনভেষ্ট কৰাকৈও আপুনি ইয়াৰ পৰা ৰিচাৰ্জৰ কাৰণে পইচা পায় আৰু আপুনি খুব এটা ভাল ফেচিলিটি পায় মোবাইল আৰু টিভি ৰিচাৰ্জ কৰিবৰ কাৰণে তো ঠিক আছে থেংক ইউ শেষত সকলোলৈকে মই আকৌ অনুৰোধ জনাইছোঁ যে আপোনালোকে এই যিটো ভিডিঅ' হয় আপোনালোকৰ টিমলৈ ফৰৱাৰ্ড কৰিব যাতে তেওঁলোকৰ টিভি আৰু মোবাইল ৰিচাৰ্জ কেনেকৈ কৰে তেওঁলোকে বুজি পায় ঠিক আছে থেংক ইউ